কেতিয়াবা ফেচবুকত দেখা পাই থাকো খুব পোষ্টবিলাক আহি থাকে বা কিছুমান গ্ৰুপ দেখা পাওঁ মানে আচৰিত ধৰণৰ গ্ৰুপ দে নামবিলাক শুনিলে আপোনালোকে হাঁহি মৰিব বেছিভাগ বোৱাৰী লাভাৰ মানে কিবা বোৱাৰী লাভাৰ কিবা অসমীয়া বোৱাৰীৰ কিবা গোপন কথা কিবা হাবি যাবি মুঠতে মেক্সিমাম বোৱাৰী লাভাৰ আৰু বহুত আছে দেই সাৰ্চ কৰিলে পাব মই এনেই কেইটামান দেখিছিলো কিন্তু বাকি বহুতবিলাক সাৰ্চ কৰিছো বাপ ইমান আছে আৰু ইমান মানুহে মানে এই বোৱাৰী লাভাৰ ট্ৰেন্ডত থাকে মানে আচৰিত তো মই ভাবিলো এই ট্ৰেন্ডটো কিয় চলি থাকেনো বা বোৱাৰী বিলাকে কিয়নো ল'ৰাবিলাকৰ পালাত পৰে বা ল'ৰাবিলাকেনো কিয় বোৱাৰীৰ প্ৰতিনো ইমান আকৃষ্ট হয় দুই এজনক কথাবিলাক সুধিলো কিছুমান ল'ৰা সুধিলো বা কিছুমান সিনিয়ৰ মানুহকো সুধিলো কিছুমান কথা ক'লে মোক তো মই ভাবিলো কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো দেই তো প্ৰথম কথাটো হ'ল বিয়া হোৱাৰ পিছত মাইকীখিনিৰ কিছুমান হৰমনেল চেঞ্জ কিছুমান আহে বা বডিৰ কিছুমান চেঞ্জ আহে আৰু যিখিনি চেঞ্জ ভাল লাগে মানে ল'ৰাবিলাক পাগল হয় দেখিলে সেইটো এটা মেইন কাৰণ আৰু এটা কথা অকল চেঞ্জটো চেঞ্জে বোৱাৰীখিনি কি কৰে সচৰাচৰ যিখিনি কাপোৰ পিন্ধে বা যি ধৰণে কাপোৰ পিন্ধে সেইটো এটা মেইন কাৰণ তেওঁলোকে কাপোৰ পিন্ধিলে চাব এই পেটটো উলিয়াই লয় নাভিটো উলিয়াই ৰাখে এইটো এটা কাৰণ ল'ৰাবিলাক পাগল হোৱাৰ আৰু এটা কাৰণ আছে এই পিঠিখন ইমান ডাঙৰকে উলিয়াই ৰাখিব মানে কোন টেইলৰে এনেকে চিলাই দিয়ে নাজানো এখন পিঠি হৈ নাথাকে আৰু ডাইৰেক্ট চটাল হৈ থাকে সেইটো এটা কাৰণ অবভিয়াছলি দেখিলেতো ভাল লাগিবই এই কাৰণে ল'ৰাবিলাক পাগল হয় কিছুমান ক্ষেত্ৰত আৰু মানে বোৱাৰীবিলাক হেনো কামত খুব উস্তাদ বা তেওঁলোকক যেই ধৰণে যি কাম কৰিব দিয়ে আৰামছে কৰি দিব কিন্তু ছোৱালীখিনিৰ সেইখিনি এক্সপিৰিয়েঞ্চ নাথাকে তো সেই এটা কাৰণ তাৰপিছত আৰু কিছুমান কাৰণ আহিলে তেওঁ যেটো বিয়া হোৱা তো অবভিয়াছলি তেওঁৰ হাজবেণ্ড আছে বা কিবা আছে ল'ৰাজনৰ লগত যে তেওঁ প্ৰেম যে কৰিব বা লিলিমাই যে কৰিব ল'ৰাজনৰ পালাত নপৰে সচৰাচৰ কি হয় ল'ৰা বলে ভাবে বাস হৈ গ'ল ৰাত গাই বাট গাই গতিকে যাতে মোৰ যাতে পালাত নপৰে মোৰ যাতে গলত যাতে মৰা সাপৰ নিচিনা যাতে ওলমি যাতে নাথাকে সো সেইকাৰণে কিছুমান ল'ৰাই বোৱাৰী বেছি প্ৰিফাৰ কৰে কিন্তু ছোৱালীবিলাকৰ কথা বেলেগ তাহাঁতে লগে লগে ডিমাণ্ড দিব তুমি মোক কেতিয়া বিয়া পাতিবা তুমি মোক বিয়া পাতিবানে তুমি সঁচা কৈছানে এনেকুৱা ধৰণৰ কথা আহি পৰে কিন্তু বোৱাৰী ক্ষেত্ৰত এইবোৰ কথা আহি নপৰে দিয়কচোন সেইটো এটা কথা আৰু যিখিনি বোৱাৰীৰ হাজবেণ্ড বাহিৰত থাকে মই বেয়াখিনি কথা কৈছো ভালখিনি কথা কোৱা নাই সেইখিনি বোৱাৰীৰ লগততো আৰু কথাই বেলেগ হৈ যায় ল'ৰাবিলাকে তাহাঁতক আগতে টাৰ্গেট কৰে কাৰণ ধৰা পড়লেও কথা নাই গৰু পিতন দিয়া মানুহ নাথাকে যিহেতু মতাজন যিহেতু বাহিৰত আছে গতিকে তেনেকুৱা বোৱাৰীক ল'ৰাবিলাকে আগতে টাৰ্গেট কৰে মানে ফাৰ্ষ্ট প্ৰিফাৰেন্স তেনেকুৱা বোৱাৰীক দিয়ে অকল এইবোৰ কাৰণে নহয় আৰু কিছুমান লেনদেনো হয় লেনদেন মানে কেনেকুৱা দিয়া আৰু লোৱা মানে কেনেকুৱা ল'ৰাজন বোৱাৰী ঘৰত যাব লগতে কেঁচা মাংসৰ পৰা পকা মাংসৰ পৰা সবটো খাবয়ে তাৰপিছত অলপ সময় পিছত কান্দিব মোৰ এনেকুৱা প্ৰব্লেম হৈছে এনেকুৱা এইটো হৈছে তুমি অকমান মোক পইচা হেল্প কৰি দিয়া তাইও ভাবে মোৰ জানটোৰ মোৰ ললিপপটোৰ প্ৰব্লেম হৈছে গতিকে পইচা অকমান দি দিম পইচাটো ইমান প্ৰব্লেমত আছে বাস কামো হৈ গ'ল পইচাও লৈ আহিল তাৰপিছত সি কি কৰিব একো প্ৰব্লেমত নাথাকে সি লগৰবিলাকৰ লগত মাল খাব আৰু মাল খাই খাই তাইৰে আকৌ বদনাম গাই থাকিব কথাটো এটাই ক'ব খোজো পাৰিলে এইবিলাক পালাত নপৰাই ভাল দেই এই বোৱাৰীবিলাক বিশেষকৈ বহুত মূৰ্খ বনে সিহঁতে নাভাবে যে যিজনৰ লগত ৰিলেশ্যন আছে সি আকৌ বেলেগৰ লগত আড্ডাত সেইবোৰ কথা পাতি আছে গতিকে মই ভিডিঅ'টোৰ যোগেদি এটা কথা আহ্বান কৰো বোৱাৰীখিনিক বিশেষকৈ এই ল'ৰাবিলাকৰ পালাত পৰি লাভ নাই সিহঁতে কেতিয়াও তোমালোকক নিজৰ কৰি নলয় তোমালোকক খিৰাই থাকিব ফিজিক্যালি আৰু ফাইনেন্সিয়ালি বাকি বেলেগ একো নাই বাকি তোমালোকৰ ঘৰ সংসাৰ বৰবাদ হ'ব গতিকে এইবিলাকৰ পালাত নপৰিবা দেই এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰিলো ধন্যবাদ